নমস্কাৰ। আপোনালোক আটাইলৈ পোনপ্ৰথমে মোৰ সেৱা ধৰিলোঁ। আমি আটাই এটা কথা নিশ্চয় জানো যে আজি হৈছে সৰস্বতী পূজা। সাধাৰণতে সৰস্বতী পূজা হৈছে জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত অৰ্থাৎ ইংৰাজী জানুৱাৰী ফেব্ৰুৱাৰী মাহত সৰস্বতী পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰী পঞ্চমী পূজা বুলিও কোৱা হয়। বিশেষকৈ শিক্ষানুষ্ঠানসমূহত এই পূজা অনুষ্ঠিত কৰা হয়। সৰস্বতী পূজাৰ দিনাখন ৰাতিৰ ভাগত শিক্ষাৰ্থীসকলৰ মাজত নাটক, ভাওনা বা অন্যান্য বিচিত্ৰ অনুষ্ঠানৰ ব্যৱস্থা কৰা হয়, কিয়নো ইয়াৰ যোগেদি তেখেতসকলৰ সুকুমাৰ কলা বিকাশৰ সুবিধা পায়। ইয়াৰ লগত জড়িত প্ৰতিটো দিশৰে এটা কলাত্মক আৰু বিদ্যায়তনিক দিশ আছে। ইয়াৰ যোগেদি শিক্ষাৰ্থীসকল আধ্যাত্মিক চেতনা আৰু ভক্তিৰসত নিমজ্জিত হয়। ইয়ে শিক্ষাৰ্থীৰ মন প্ৰাণ পবিত্ৰতাৰে ভৰাই তোলে। তদুপৰি শিক্ষাৰ্থীক অধ্যয়নৰ প্ৰতি অধিক মনোনিৱেশ কৰা সৰস্বতী পূজাই উদগনি যোগাব পাৰে। শিক্ষাৰ্থীসকলে মুকলি মনেৰে অংশগ্ৰহণ কৰা এই উৎসৱে তেওঁলোকৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিন্তু আজিৰ দিনটোত আমি যেতিয়া বিভিন্ন শিক্ষানুষ্ঠানত পালন কৰা সৰস্বতী পূজাৰ ছবিখন প্ৰত্যক্ষ কৰিছিলোঁ, তেতিয়া সেই ছবিবোৰে আমাক ক'ৰবাত হতচকিত কৰিছিল। পূজাস্থলীত শিক্ষাৰ্থীৰ উপস্থিতি একেবাৰে সেৰেঙা, আৰু তাৰ পৰিৱৰ্তে কোনে কি পিন্ধিছে, কোনে কেনেকৈ মেকআপ কৰিছে, কাক কিমান ধুনীয়া দেখা গৈছে, কোনে ক'ত ফুৰিবলৈ যাব, সেই বিষয়বোৰে শিক্ষাৰ্থীৰ মাজত সঘনাই আলোচনা হৈছে। অৰ্থাৎ আধ্যাত্মিকতাতকৈ বাহ্যিকতাৰহে বেছি প্ৰয়োভৰ ঘটিল। সাধাৰণতে কি হয়, আমাৰ অভিভাৱক সমাজখনেও বহু সময়ত আজিৰ উঠি অহা প্ৰজন্মৰ গাত কিছুমান দুখ ঠেলি দিয়েই নিজৰ দায়িত্ব সামৰিব খোজে। কিন্তু কথাটো হৈছে, আজি সমাজখন পৰিৱৰ্তনৰ দায়িত্ব কোনে ল'ব? অভিভাৱকে নিজৰ সন্তানৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত নিজৰ যি কৰণীয় সেইখিনি কৰিছে নেকি? নে তেওঁলোক ক'ৰবাত ব্যৰ্থ হৈছে? সেই কথাবোৰ আজি চিন্তা কৰাৰ সময় হোৱা নাই জানো? সেই প্ৰশ্নবোৰ আপোনাৰ সেৱালৈ এৰিলোঁ। আমি আৰু এটা কথা দেখিছোঁ, সেই কথাটো হৈছে বিগত কেইবাবছৰ ধৰি অসমৰ সংবাদ মাধ্যমসমূহে সৰস্বতী পূজাক চেলফি প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। সাংবাদিক বন্ধুসকলে ফটোৰ বাবে কেমেৰা লৈ শিক্ষানুষ্ঠানৰ পদূলি পদূলিয়ে ঘূৰি ফুৰিছে। এতিয়া আমাৰ দৰে সাধাৰণ যিসকল মানুহ আছোঁ, তেওঁলোকৰ মনত এটাই প্ৰশ্ন, আজিৰ নৱপ্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰাৰ ক্ষেত্ৰত জগৰীয়া কোন, দায়ী কোন? আজি এই কথাবোৰ কিন্তু আমি বিবেকৰ দুৱাৰ খুলি ভাবিবৰ সময় হৈছে। নিজকে এবাৰ প্ৰশ্ন কৰাৰ সময় হৈছে। আমাৰ সংবাদ মাধ্যমসমূহৰ প্ৰতি এটাই আহ্বান, আপোনালোকে সৰস্বতী পূজা হৈয়ে থাকিব দিয়ক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিকে ক'লোঁ। যদি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমিব।
মাটিৰ দেহা ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম, কথা হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।